গুড আফটাৰনুন তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ লাষ্ট যোনটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত মই ইণ্ট্ৰ দিবলৈ পাহৰি গ'লোঁ অকল গাবলৈ লাগি গ'লোঁ চেল্ফি ষ্টিকডালৰ কথা আপোনালোকে গম পালে এইটো যে এতিয়া সেইডালতে মই ভিডিঅ' বনাইছোঁ চেল্ফি ষ্টিকডাল লৈ আৰু ফেনখন আজিও বন্ধ কৰি দিওঁ নেকি তাকে চিন্তা কৰিছোঁ লাষ্ট ভিডিঅ'টো মই চালোঁ যে চাউণ্ড টাউণ্ড একো তাৰমানে ভালছে অহাই নাই ফেনৰ পৰা অহা নাই আৰু ফেনখন দি থৈ আছিলোঁ তো তেওঁ বুলি কি শব্দটো যাই আছিলে আৰু কাৰণে ভইচটো ভালছে ক্লিয়াৰ হোৱা নাছিলে আজি ভিডিঅ'টোৰ পৰা কেনেকুৱা হৈছে ভইচটো হ'লোঁ গম পোৱা নাই এটা ক্লিপ এটা পটাপট চাই লওঁ তো চালোঁ এতিয়া ভইচ কোৱালিটি ঠিকে আহিছে চাউণ্ড কোৱালিটি ঠিকে আহিছে তাৰমানে ঠিকে আহিছোঁ চব ঠিক অ'কে তো কালি ৰাতি মই এটা নতুন আৰ্ট কমপ্লিট কৰিলোঁ আঁকি পেলাই আৰু মোৰ নিজৰ চকুটো আঁকিছোঁ আধা নাক আৰু আধা চুলি তাৰমানে এই চেটটো আধাটো আঁকিছোঁ আপোনালোকক মই এতিয়া দেখুৱাইছোঁ চাই লওক সিমান এটা ভাল হোৱা নাই চকুটো চাই লওক এইটো এইটো নাকটো আৰু শ্বেডিংটো যে কৰিছোঁ ইয়াত ভালছে জিলিকা নাই মোবাইলত ভালছে ফ'কাছ লোৱাই নাই এইটো আৰু অতৰ পৰা চালে এনেকুৱা লাগিছে ইয়াৰ আগত যোনটো আঁকিছিলোঁ সদায় একদম পূৰা বেয়া হৈছে কিন্তু পেজৰ কালি ভিডিঅ'টো দেখুৱাইছিলোঁ কালি এইটো ভিডিঅ' কৰিছিলোঁ ইমানলৈকে ওলালে হাফ ওলালে কাৰণে মানে মই ভিডিঅ'টো কৰিছিলোঁ এইখিনিত তললৈ এইখিনি পালে এই পেপাৰ আহি পেলাই এইকণ ৰেকৰ্ডিং এনেই হৈ থাকিলে 32 মিনিট এইটো আঁকোতে 32 মিনিট লাগিছে কালি মই ভিডিঅ'টো তাৰমানে আঁকিব সময়ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তাৰ 32 মিনিট লাগি গৈছে তাৰপৰা শংকৰদেৱকো আঁকি থোৱা আছিলে দেখুৱাবলৈ পাহৰি গৈছোঁ দেখুওৱা নাই বেয়া হৈ আছে বুলি মই দেখুওৱা নাই আৰু এয়া আনন্দৰাম বৰুৱা এইটো আগৰ চকুটো চাই লওক এইটো একদম মই এতিয়া এইটো চাইছোঁ পাৰিলে এতিয়া ঘামি পৰা অৱস্থা নাইকিয়া হৈছে কিমান কষ্ট ভিডিঅ' বনাইছোঁ দেখিছে ফেন চেন পূৰা বন্ধ হৈ আছে আৰু আমাৰ ফুলবোৰ মজা ফুলিছে চব এক ছেকেণ্ড ফ'কাছটো লোৱা নাই কেলে চব ফুলবোৰ কিমান মজা ফুলিছে দেখিছে আৰু এজোপা চব কেনেকুৱা হৈছে ছেকেণ্ড ব্ৰাইটনেছটো বঢ়াই দিওঁ কেনেকুৱা হৈছে দেখিছে এসোপা ঢেৰ লাগি আছে দেখিছে তলত এতিয়া ফুলৰ শ্বৰ্টটা দেখাইছোঁ চাই লওক পাহৰিলোঁ যে কালি যোনটো মই ভিডিঅ' দিছিলোঁ তাৰপৰা চাইকেল দেখুওৱা ক্লিপটো যোনটো পিছত মই বুজা ক্লিপটো দেখুৱাইছিলোঁ যে সেই ক্লিপটোৰ পিছত সেই গোটেই তাৰমানে যোনটো ভিডিঅ'টো যে বনালোঁ 5 মিনিটৰ ভিডিঅ' বনিছে যিটো আনকাট আৰু কালি এটা সৰু এটা তাৰমানে ক্লিপো কটা নাই তাৰমানে ইমানটো কেতিয়াবা মই গাই থাকোঁতে কিবা খেলি মেলি লাগি যায় সেইটো কটা নাই কালি এইখিনিত কিবা এটা কৰোঁতে সেইটো কাট খোৱা নাই তাৰমানে এইটো কালি হেৰিটো যে কৈছিলোঁ ছাছপেন্সটো অলপমান মোক কিবা ভুল হৈ গৈছিলে সেইটো একদম কাট কৰা নাই ভালদৰে আমাৰ চাউণ্ডটো অহা নাছিল কাৰণে আপোনালোকে চাই ভালদৰে ধৰিব নোৱাৰিলে আৰু একদম একো কটা নাই ওপৰত লিখি দিছিলোঁ আনকাট ক্লিপ বুলি আৰু কালি বেকগ্ৰাউণ্ড আজিও একেই হ'ব যেন পাইছোঁ তলত আজিও লিখিব লাগিব যেন পাইছোঁ বেকগ্ৰাউণ্ড নইজৰ কাৰণে চৰি কালি যি লিখিছোঁ কিবা তললৈ পানী পৰি আছে আপোনালোকৰ যোনটো এক্সাইটেড হৈ থাকিব সেইটো লাষ্টত মই যেতিয়া মই ভিডিঅ'টো দিম সেই ৰাইটটোলৈ তাৰমানে ৰেডি হোৱা যোনটো ভিডিঅ' দিম সেই ভিডিঅ'টো চোৱাৰ লগে লগে জোচ পূৰা পাব তেতিয়া ৰাইটটোত কালি আমাকো জোচ দি থাকিব লাগিব আমাৰ লগত কোন যাব এতিয়া সেইটো ডিচিশ্যন হোৱা নাই আমাৰ এইখিনি ৰাইডাৰকেইটা নাযায় বেলেগ ৰাইডাৰ যাব এইবাৰ এই চিৰিজটোত আমাৰ যোনটো এতিয়া নতুন টাউনৰ চাইডে হ'ব ৰাইড সেই ৰাইডটোত তাৰমানে নতুন ৰাইডাৰ যাব টাইম লেপছ হৈ যাওক 3, 2, 1 গো আগপিনে ষ্টেপত গৈ এটা ধুনীয়া টাইম লেপছ তো টাইম লেপছ ল'লোগৈ কিন্তু টাইম লেপছটো ভালছে নহ'ল কাৰণ বতাহ চতাহ একো মৰা নাই ভাল নহ'ল তো টাইম লেপছ ল'লোঁ কাম নাহিল কাৰণ বতাহ চতাহ একো মৰা নাই আৰু এইকেইদিনতে মই এটা মাইক এটা অৰ্ডাৰ দিব লাগিব নহ'লে তোমাৰ চাউণ্ড কোৱালিটি ভাল নাহে চাগে
ভালকৈ তোমাৰ চাউণ্ড কোৱালিটিটো ভাল নাহে জানো ফেন চেন বন্ধ কৰিব লাগিব ফেন চেন বন্ধ কৰা মানে ঘামি অৱস্থা নাইকিয়া হয় এতিয়া ফেন বন্ধ কৰি দিয়া আছে ফেনখন যেতিয়া লগাম তেতিয়া অৱস্থা বেয়া হৈ যাব ব্লগিং কেনেকৈ কৰোঁ মই সদৌ এতিয়া চব দেখাম এতিয়া খালি ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া মটৰ ব্লগিঙৰ ছেটআপটো ৰেডি কৰিছোঁ কেনেকৈ মই মটৰ ব্লগ কৰোঁ সেইটো চাই লওক এইদে মই মটৰ ব্লগিং কৰোঁ চাই লওক এইদে তোমাৰ যিকোনো এটা টি চাৰ্ট পিন্ধাওঁ তাৰ ভিতৰত তেনেকৈ চেল্ফি ষ্টিকডাল ভৰাই এটা কেমেৰাটো অন হৈছে এনেকৈ কৰোঁ আৰু মোৰ কভাৰডাল অলপমান নিয়ন ওপৰতো ওলাইছে তাকে নিয়ন আৰু মোবাইলৰ বেক কভাৰটো মই দেখুৱাই দিব পাৰোঁ কিন্তু তেনে দেখাম বেলেগ এটা ভিডিঅ'ত দেখাম আৰু তো এইদে মই মটৰ ব্লগিং কৰোঁ আপোনালোকে দেখিলে কেনেকুৱা আপোনালোকে কমেণ্ট কৰি ক'ব যদি ভিডিঅ' চাব পাৰে এতিয়া লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ কাৰণে এটা নতুন জেগাৰ লগত টিল দেন বাই বাই 25 তো এতিয়া হৈ গ'ল 4:25 এতিয়া মোৰ ভিডিঅ' এডিটিং কমপ্লিটেড এতিয়া আপলোড দিব লাগে 5টা বজালৈ ভিডিঅ'টো